অকেৰেং দীঘলপানীত ৰাস মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন। কাৰ্বি আংলং জিলাৰ নমাটি পৰিষদীয় সমষ্টিৰ অকেৰেং দীঘলপানীৰ বৰনামঘৰৰ বাকৰিত আজিৰে পৰা 18 নৱেম্বৰলৈ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা হয়। কাৰ্বি আংলং জিলাখনৰ ভিতৰতেই সৰ্ববৃহৎ ৰাস মহোৎসৱ বুলি পৰিচিত মহোৎসৱটিয়েই এই বৰ্ষত 50 বছৰ অতিক্ৰম কৰে। নমাটি পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহিৰ পৃষ্ঠপোষকতাত আৰু অকেৰেং দীঘলপানী আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত 4দিনীয়াকৈ বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠানটি আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা প্ৰাতঃ প্ৰসংগৰে ৰাস মহোৎসৱৰ আৰম্ভণি কৰি পতাকা উত্তোলন, স্মৃতি তৰ্পণ কৰি এক আকৰ্ষণীয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। ইপিনে দুপৰীয়াৰ ভাগত নাম প্ৰসংগ আৰু আবেলি দুমুখী জালজুৰি দিহানাম দলৰ দ্বাৰা আকৰ্ষণীয়ভাৱে দিহানাম প্ৰদৰ্শন কৰা হয়। ইয়াৰ উপৰি সন্ধিয়া নাম প্ৰসংগ, বন্তি প্ৰজ্বলন, খোল প্ৰসংগ আৰু গাঁওবুঢ়া চেনিৰাম বসুমতাৰীৰ দ্বাৰা পুতলাৰ দুৱাৰ উন্মোচন কৰা হয়। নিশা ঘৰৰ প্ৰাংগণতেই সংহতি নামেৰে এখনি স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থ উন্মোচন কৰে কাৰ্বি আংলং জিলাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভৱেশ ৰাজবংশীয়ে। শেষত নিশা শ্ৰী শ্ৰী কৃষ্ণৰাস লীলাৰ কেলিগোপাল নাট মঞ্চস্থ কৰে। উক্ত 4দিনীয়া সোণালী জয়ন্তীৰ সমূহ কাৰ্যসূচীত সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ৰাস উদযাপন সমিতিৰ সভাপতি ৰিতেশ ইংহি আৰু সম্পাদক ব্ৰিটেন মহেলাই। আমি আজি ৰাতিপুৱাৰ পৰা প্ৰথম কাৰ্যসূচী ল'লোঁ পতাকা উত্তোলন, তাৰপৰা স্মৃতি তৰ্পণ, তাৰপিছত লৈছোঁ আমাৰ সাংস্কৃতিক শোভাযাত্ৰা, তাৰপিছত লৈছোঁ আমন্ত্ৰিত কৰি অনা নামতি কল দুমুখী জালজুৰিৰ পৰা, তাৰপিছত আমি উন্মোচন কৰিলোঁ পুতলাদাৰ, তাৰপিছত অলপ পাছতে আমাৰ কেলিগোপাল নাট উন্মোচন হ'ব। তাৰ লগে লগে কেলিগোপাল নাট উন্মোচন কৰাৰ আগে আগে স্মৃতি গ্ৰন্থ আমি উন্মোচন কৰিম। সেয়েহে এই অনুষ্ঠানটো আমাৰ অকেৰেং ৰাইজে বহুত দিনৰ পৰা পাতি আহিছে। 1975 চনৰ পৰা পাতি আজি একেৰাহে 50 বছৰ ভৰি দিলে। বিভিন্ন জাতি জনগোষ্ঠীৰ ঐক্য আৰু একতাৰ যিটো মিলন বান্ধোন এই আমাৰ অকেৰেং অঞ্চলতে দেখা পোৱা যায়। আমি বিভিন্ন জাগাত দেখিছোঁ তেনেকুৱা ৰাস ক্ৰীড়া পতা আমি দেখা নাই। এইখিনি সম্পূৰ্ণৰূপে ট্ৰাইবেল এৰিয়া, তথাপিতো আমি ৰাসটো যে জীয়াই ৰাখিছোঁ সেইটো আমি অসমবাসীৰ আগত এটাই চিনাকি কৰিব বিচাৰিছোঁ। আমি সমূহ জাতি জনগোষ্ঠী মিলি আমি অসমীয়া সেইটোৱে ক'ব বিচাৰিছোঁ। কিমান দিনীয়া কাৰ্যসূচী লৈছে হাতত? আমি 4দিনীয়া কাৰ্যসূচী। আজি প্ৰথম দিনীয়া কাৰ্যসূচী। হয়, এই কাৰ্যসূচীত যিখিনি আমি সহায় সহযোগিতা পাইছোঁ কাৰ্বি আংলং সাহিত্য সত্য পৰিষদৰ EM তথা এই নমাটি সমষ্টিৰ জনপ্ৰতিনিধি ৰিতেশ ইংহি ডাঙৰীয়াৰ ছাৰৰ যদি সহযোগ নাথাকে আমি এই অনুষ্ঠানটো সফল কৰাত কিছু অসুবিধা ব্যাঘাত জন্মিলে হয়। তেখেতৰ সহায় সহযোগ একান্ত আন্তৰিকতাৰ বাবে এই অনুষ্ঠানটো পাতিবলৈ আমি সফলভাৱে আয়োজন কৰিবলৈ সমৰ্থ হৈছোঁ।